So hello guys and welcome to my YouTube channel. আৰু আজি বহুত দিনৰ মূৰত ডিব্ৰুগড় যাই আছো প্ৰায় 6 মাহ মান হ'ল আৰু সেইকাৰণে আজি অলপ বেয়াও লাগি আছে আৰু অলপ ভালো লাগে ভালকৈ লাগিছে কাৰণ বহুত দিনৰ মূৰত ফ্ৰেণ্ডছবোৰক লগ পাম আৰু বেয়া লাগি আছে কাৰণ ঘৰ এৰি যাই আছো সো একো নাই এতিয়া মই গোটেই জাৰ্নিটো কেনেকুৱা কি হয় ক'ত কেনেকৈ যাওঁ সব দেখাম সো চাই থাকব ভিডিঅ'টো এই জোতাযোৰ কালি আনিলোঁ কেনেকুৱা লাগছে ক'বচোন HRXৰ হয় বেছি দামী নহয় কিন্তু মোৰ কাৰণে বহুত দামী আৰু আজি বতৰটো একদম মানে কি অলপ বৰষুণ দিয়া নিচিনা হৈ আছে বাটত আছোঁ একদম ধুনীয়া মিছ কৰিম বহুত এইবিলাক চব ভিডিঅ'ত আহিব লাগিব না বেগ চেগ ৰাখি দিলোঁ এতিয়া উঠবা লাগে আৰু যাব লাগে আপুনি যাওঁ দি থাক আৰু আমাৰ মছজিদৰ দান বৰ্ডত কিবা এটা দি দিওঁ যাতে একো নহয় আল্লাহ দোৱা কৰবি দিছ ইজ আমাৰ মছজিদ দিলে তো পাই গ'লো ষ্টেচন আৰু এতিয়া টাইম হ'ল 2টামান বাজিল আৰু মোৰ ট্ৰেইন আছে 2:40 আৰু এই 40 মিনিট ইয়াতে মাখি চাখি মাৰোঁ আৰু আৰু মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ব টংলা এইটো টংলাৰ পৰা ডিব্ৰুগড় ইয়াতে আৰম্ভ হ'ব 2:40 আৰু মই যাই পাম ৰাতি 10টামান বাজিব অলমষ্ট 7 ঘণ্টাৰ জাৰ্ণি হ'ব আৰু মই অকলে যাই আছোঁ মানে কি দুজনমান লগ আছিল সিহঁতে মানে কি কিবা কাম আছিল সিহঁতে আগে গুচি গ'ল নহ'লে একেলগে যাওঁ ন ইয়াতে দুখনমান ফটো উঠিলোঁ চ' যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই কৰি ল'ব এতিয়া মই স্ক্ৰীণত মোৰ হেৰি দি দিম আইডিটো দি দিম ত' যাই কিনে ফ'ল' কৰি ল'ব আপডেটবিলাক পাই থাকিব আৰু ফাইনেলি ইমান দেৰি ৰখাৰ পিছত আহি পালা ট্ৰেইন মোটামুটি 1 ঘণ্টামানেই ৰখিলোঁ লেট মাৰি দিছিল পূৰা লেট এনেকৈ আৰম্ভ হৈ গ'ল মোৰ যাত্ৰা আৰু ট্ৰেইনখন বহুত লেট মাৰিলে প্ৰায় আধা ঘণ্টামান লেট মাৰিলে আৰু ইয়াৰ পৰা প্ৰায় 7 ঘণ্টামান পিছতহে মই পাম তো যাই থাকোঁ এতিয়া লাহে লাহে অকলে মোৰ কবিতাতে আজি শব্দৰ নাটনি উতনোৱা মনক কেনেকৈ দিওঁ মই বুজনি মোৰ কবিতাতে আজি শব্দৰ নাটনি উতনোৱা মনক কেনেকৈ দিওঁ মই বুজনি অনুভূতিবোৰো আহিছে সুৰেৰে নিগৰি তোমাৰ এই ভাৱনাতে সাৰে আছো জাগৰি ओके गाइस जस्ट नाउ वी हैव रीच रंगापाड़ा सोनीतपुर डिस्ट्रिक्ट और यहाँ से हम लोग को जाना है डिब्रूगढ़ बहुत दूर है लेकिन जाना ज़रूर है और মাজে মাজে অলপ এনেকুৱা মিক্সিং ব্লগছ কৰি দিব লাগে তেনেকুৱা হ'ব আৰু ক'ৰবাত আহিলে ন ক'ৰবাত যদি ফুৰিব যাওঁ বা ক'ৰবাত গুচি যাম এনেকৈ বহুত বেছি ভোক লাগি থাকে এনেকৈ এনি টাইম খাওঁ লাগি থাকে কিবা এটা খাব লাগে তুলনাবিহীন তুমি শব্দবিহীন মই চ' বৰ্তমান পালোঁ বিশ্বনাথ চাৰিআলি আৰু হৈ গ'ল ইফালে সন্ধিয়া চাব পাৰে ইয়াৰ পৰা 250 কিলোমিটাৰমান হ'ব ডিব্ৰুগড় চ' লেটছ গো ওকে গাইছ এতিয়া টাইম হৈ গ'ল প্ৰায় 6:30মান বাজিল আৰু অলপমান গ'লে পাম নৰ্থ লখিমপুৰ এতিয়া বহুত ভাগৰ লাগছে অলপমান টোপনি মাৰি লওঁ অলপ পিছত লগ পাই আছোঁ ओके गाइस लखीमपुर पाলোঁ और यार पर और 2.5 घंटामान लगब तमाम टोपनी लागছে কিবা
খাটা কিবা খাব পাৰিলে খাই আছোঁ কিন্তু পোৱা নাই ওচৰত এণ্ড দিছ ইজ আপাৰ আছাম গাইজ যিখন কি চাওক দিছ ইজ কল বিগ ফেন অ'কে গাইজ ফাইনেলি ডিব্ৰুগড় আহি পালোঁ দিছ ইজ ডিব্ৰুগড় ইয়াতে কিবা কিবি ক'ভিড টেষ্ট কিবা কিবি কৰিব লাগিব মোৰতো বাৰু চাৰ্টিফিকেট আছে দুটা ড'জ লোৱা কিন্তু এতিয়া কি হয় দেখাই লওঁ অ' ভাই লাইন চাওক হে গ' কৰোণা চ' অ'কে গাইজ ইয়াতে মানে কি যদি ডাবল ড'জ থাকে ভেকচিনৰ ইয়াতে মানে কি এইখন ডাবল ড'জ থাকিলে মানে কি এক্সিট পাছটো দি দিয়ে ত' এতিয়া যাওঁ গাড়ী ৰখি আছে ফাইনেলি বহুত কষ্ট মস্ত আহি পালোঁ দিয়ক আৰু ইয়াতে ৰাতি হ'লে ন গাড়ীবিলাকৰ ডিমাণ্ড বাঢ়ি যায় পুৰা একদম দবাই ভাড়া লয় The next morning. আৰু নেক্সট ডে এণ্ড গুড মৰ্ণিং চবকে গুড মৰ্ণিং ফ্ৰম ডিব্ৰুগড় আৰু কালি ৰাতি আহি পালোঁ বহুত 11টামান বাজিল আৰু কালি ৰাতি আহি মানে কি এনেকুৱা ভাগৰ ধৰিছে তাতে প্লাছ ষ্টেচনতে লাইন পাতা কিবা কিবি ক'ভিড টেষ্টৰ কাৰণে বহুত মানে কি দেৰি হৈ গ'ল আৰু আহি কেনে মানে কি ভিডিঅ'টো এণ্ড কৰা মানে কি ইচ্ছা নগ'ল আৰু এনেকুৱা ভাগৰ ধৰিছে আৰু এতিয়া আছোঁ বৰ্তমান আমাৰ হোষ্টেলৰ ছাদত আৰু এইফালে মই বেগত এটা ভিউ দেখাই আছোঁ এইটো আমাৰ হোষ্টেল এইটো ব্ৰহ্মপুত্ৰ দেখাই দি আছোঁ বেক কেমেৰাই দি দিছ ইজ ব্ৰহ্মপুত্ৰ দেখা পাইছে নাই ভালকৈ অলপ জুম কৰি দিওঁ ৰ'ব দিছ ইজ এইখিনিতে ভিডিঅ'টো এণ্ড কৰোঁ আৰু কেনেকুৱা পালে ভিডিঅ'টো ক'ব আৰু এইটোৱে আছিল মোৰ এটা চিম্পল ব্লগ ত' ইয়াৰ পিছত আৰু আকৌ মানে কি ধামাকা অলপ বেলেগ টাইপৰ ভিডিঅ' আহিব ত' যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব বাই থেংক ইউ